মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ক্লাছ 9 এডভান্সড মেথমেটিক্স চেপ্টাৰ 1 চিষ্টেম অফ নিউমেৰেশ্যন উচ্চ গণিতৰ প্ৰথমটো অধ্যায় সংখ্যাঙ্কন পদ্ধতিৰ বিষয়ে আলোচনা আগবঢ়াই আছোঁ। এতিয়া এই আলোচনাৰ প্ৰথমতে মই এটা 8 বা 1000 বছৰ পুৰণি প্ৰচলিত এটা সংখ্যাঙ্কন পদ্ধতিৰ বিষয়ে আলোচনা আগবঢ়াই লওঁ, তাৰ পিছত এই পাঠৰ আলোচনা আগবঢ়াই লৈ যাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এয়া আমাৰ সন্মুখত 8 বা 1000 বছৰ পুৰণিয়া প্ৰচলিত এটা সংখ্যাঙ্কন পদ্ধতি যিটো 16 ভূমিত গণনা কৰিছিল, মানে 16 লৈকে। এতিয়া আমি যেনেকৈ 1 2 3 4 5 6 7 8 9 10 11 হয়, তেতিয়া এনেকৈ গণনা কৰি চিঙৰ পিছত আকৌ এই একঙৰ পৰাহে 1 বুজাবলৈ একং, কেকঙেৰে 2 বুজাইছিল, ডলা ক'লে 3 বুজাইছিল, নলা ক'লে 4 বুজাইছিল, চাম ক'লে 5 বুজাইছিল, চিং ক'লে 6 বুজাইছিল, চৰেৰ 7, ডিম 8, দুন্দু 9, লিকা 10, পংক 11, চিকা 12, কঁঠালৰ 13, নাঙল 14, মচেৰ 15, চিং 16। তাৰমানে একং, কেকং, ডলা, নলা, চাম, চিং, চৰেৰ, ডিম, দুন্দু, লিকা, পংক, চিকা, কঁঠালৰ, নাঙল, মচেৰ, চিং এনেকৈ 16 লৈকে সংখ্যা গণনা কৰি পিছত সংখ্যাবিলাকৰ পুনৰাবৃত্তি কৰিছিল। এনেদৰে সংখ্যাবিলাক তেতিয়া শূন্যৰ আৱিষ্কাৰ হোৱা নাছিল আৰু এইবিলাকৰ অনুৰূপে সংখ্যা ব্যৱহাৰ হোৱা নাছিল। এইবিলাক শব্দ সংখ্যাঙ্ক, এই শব্দবিলাকহে ব্যৱহাৰ কৰিছিল। ধৰি লোৱা এতিয়া 50, আমি 5.0 আমাৰ যিটো 50 বুজাওঁ, হয়নে নহয়? এইটোক তেওঁলোকে কি কৰিছিল? এতিয়া 50ক কি কৰিলে আমি তেওঁলোকে কোৱা পদ্ধতিটোত লৈ নিব পাৰোঁ। 3 16 গুণে 48 থাকে কিমান 2, হয়নে? এতিয়াতো আৰু নাযায়, গতিকে এইটোক 3 মানে কিমান ডলা। এই 50 সংখ্যাটোক তেওঁলোকে কেনেকৈ বুজাইছিল? ডলা 2 মানে কি কেকং, ডলা কেকং। এই 50 সংখ্যাটো ডলা কেকং কৈছিল। 17টো মানে কি? 17 হোৱাৰ লগে লগে 17 সংখ্যাটো একং একং। আমি যেনেকৈ 1 10 1 11 বুলি কওঁ 10ৰ পিছত, এইটো 17ৰ পিছত মানে 17টো হৈছিল এনেকুৱা একং একং। 20 বুজাবলৈ কি ব্যৱহাৰ কৰিছিল? 20টো বুজাবলৈ হ'লে আমাৰ কি আছিল? একং হ'ব। 16 এটা হৈছে ইয়াত একং, তাৰপিছত আৰু 3 4 একং নলা। একং নলা শব্দটো কৈ পেলাই তেওঁলোকে এইটো ব্যৱহাৰ কৰিছিল। এতিয়া চোৱা, আমি 500 সংখ্যাটোক যদি আমি এই 16 এইটো আৰ্হিত লিখোঁ, 3 16 গুণে 48, 2 থাকে 20ত একবাৰ থাকে কিমান 4, আকৌ 16 দি একবাৰ থাকে কিমান 15। এতিয়া তাৰমানে এই সংখ্যাটো আমি এই প্ৰথমতে একৰ কাৰণে লিখিব লাগিব, মানে 500 = 1। একটো মানে কি একং। তাৰপিছত আছে 15 মানে কি মচেৰ। তাৰপিছত আছে কি 4 মানে কিমান নলা। তাৰমানে তেওঁলোকে 500 বুজাবলৈ একং মচেৰ নলা এই কথাটো কৈছিল। এই পদ্ধতিটো প্ৰায় 8 বা 1000 বছৰীয়া পুৰণি। তোমালোকে এই পদ্ধতিটোৰ এতিয়া যদি বুজি পাইছা অলপ এই বিষয়ে আলোচনা কৰিবা, নহ'লে এই বিষয়ে 16 ভূমিত সংখ্যা লিখা এই পাঠৰ আলোচনা আগবঢ়ালে আৰু আগুৱাই যাব। গতিকে তোমালোকে 16 ভূমিত এইটো যিটো প্ৰচলিত হৈ আছিল প্ৰাচীন কালত, যিটো 8000 বছৰ পুৰণিত এনেদৰে সংখ্যাবিলাক গণনা কৰিছিল। একং কেকং, ডলা নলা, চাম চিং, চৰেৰ, ডিম, দুন্দু, লিকা, পংক, চিকা, কঁঠালৰ, নাঙল, মচেৰ, চিং। একং 1, কেকং 2, ডলা 3, নলা 4, চাম 5, চিং 6, চৰেৰ 7, ডিম 8, দুন্দু 9, লিকা 10, পংক 11, চিকা 12, কঁঠালৰ 13, নাঙল 14, মচেৰ 15, চিং 16। এনেদৰে সংখ্যাৰ অনুৰূপে এই শব্দবিলাক ব্যৱহাৰ কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাই থকা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত উচ্চ গণিত পাঠৰ আটাইবোৰ অধ্যায়ৰ প্লে'লিষ্ট লিংক দিয়া আছে। প্লে'লিষ্টত ক্লিক কৰিলে তাত একোটা অধ্যায়ৰ ভিডিঅ' তোমালোকে একাধিক্ৰমে সজ্জিত কৰি হোৱা দেখা পাবা। তোমালোকৰ সুবিধাৰ্থে ভিডিঅ'বোৰ প্লে'লিষ্টত মই একাধিক্ৰমে সজ্জিত কৰি থৈছোঁ।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি বিস্তাৰিত আলোচনালৈ আগবাঢ়িছোঁ। ইয়াত কিতাপত কেইবাটাও কথা জানিবলগীয়া আৰু কেইবাটাও প্ৰশ্ন উত্তৰ আছে অতিৰিক্ত হিচাপে। সেই প্ৰশ্ন উত্তৰখিনিৰ কাৰণে আৰু জানিবলগীয়া কথাখিনিৰ কাৰণে এই কিতাপতে আলোচনা কৰিম। এইখিনি কথা তাৰপিছত আমি অন্য ধৰণে সমাধান কৰিম। এইখিনি তোমালোকে অধ্যয়ন কৰি লোৱা। তাৰমানে এটা বস্তুৰ বাবে ধৰি লোৱা এডাল আঁচ বা এইটো চিহ্ন ব্যৱহাৰ কৰা, 2ৰ বাবে 2, এনেকৈ মানে সংখ্যাবিলাক আৱিষ্কাৰ হৈছিল। এতিয়া আমি যিবিলাক সংখ্যা ব্যৱহাৰ কৰোঁ 1 2 3 4, এই সংখ্যাবিলাক এনেকৈ আৱিষ্কাৰ, এইটো সংক্ষেপে কোৱা হৈছে। তাৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ বিষয়ে কেনেকৈনো কি সংখ্যাৰ আৱিষ্কাৰ হ'ল বিস্তাৰিত আলোচনা আগবঢ়াই আছোঁ। দ্বিতীয় পৃষ্ঠা। এক সম্পৰ্কৰে সংখ্যাৰ সৰুৰ পৰা ডাঙৰলৈ সজাব পৰা হোৱাৰ পিছত লাহে লাহে গণনা পদ্ধতিৰ বিকাশ হ'বলৈ ধৰিলে। তাৰমানে 1ৰ লগত তুলনা কৰি, তাৰপিছত 2টা বস্তু হ'লে তুলনা কৰি, তাৰমানে ইহঁতৰ পাৰ্থক্যবিলাক যেতিয়া সজাবলৈ পৰা হ'ল, তাৰপিছত তাৰমানে এই বিষয়ে আৰু পদ্ধতিৰ বিকাশ হ'বলৈ ধৰিলে। সংখ্যাৰ ধাৰণা আৰু গণনা প্ৰণালীৰ পিছৰ পৰ্যায়টো হ'ল সংখ্যাবোৰক প্ৰতীকেৰে লিখা আৰু সেইবোৰক লিখা আৰু পঢ়াৰ পদ্ধতি এটা নিৰ্ণয় কৰা। এই পদ্ধতিটোক সংখ্যাংকন পদ্ধতি বোলে। Numeration is a process of writing and reading numbers expressed in figures. মানে চিহ্নৰ দ্বাৰা এইবিলাক প্ৰকাশ কৰি যেতিয়া আমি পঢ়াৰ পদ্ধতি এটা নিৰ্ণয় কৰিম, সেইটো হৈছে সংখ্যাংকন পদ্ধতি। ইয়াত এটা প্ৰশ্ন হয়, প্ৰশ্নটো হ'ল সংখ্যাংকন পদ্ধতি কাক বোলে? এই প্ৰশ্নটোৰ আনচাৰ আমি এনেদৰে আগবঢ়ালেই হ'ল। সংখ্যাৰ ধাৰণা আৰু গণনা প্ৰণালীক প্ৰতীকেৰে লিখা পঢ়াৰ পদ্ধতি এটা নিৰ্ণয় কৰা, এই পদ্ধতিটোকে সংখ্যাংকন পদ্ধতি বোলে। এই পদ্ধতিটোকে যেতিয়া গণনা ধাৰণা আৰু গণনা প্ৰণালীক আমি যেতিয়া লিখা আৰু পঢ়াৰ পদ্ধতি এটা আৱিষ্কাৰ কৰিম, সেইটো হৈছে সংখ্যাংকন পদ্ধতি। সংখ্যাংক আৰু সংখ্যাংকন প্ৰণালীৰ ইতিহাস। সংখ্যাংক আৰু সংখ্যাংকন প্ৰণালীৰ ইতিহাস। এতিয়া এইখিনিও তোমালোকে পঢ়ি লোৱা। মই মূল কথাখিনি কৈছোঁ লিপিবদ্ধ, কিন্তু এইটো ইতিহাস ঢুকি নোপোৱা দিনৰ পৰাই কি হৈছে, সংখ্যাবিলাক অধ্যয়ন কৰিব লগা হৈছে বা অধ্যয়ন কৰা হৈ আহিছে। এতিয়া একদম প্ৰাচীন কালত থিয় আঁচ, থিয় আঙুলি, ৰছীৰ গাঁঠি, শিলগুটি, দাগ আদিৰে নিজৰ বস্তুৰ পৰিমাণৰ ধাৰণা কৰিছিল বা অন্য এজনৰ আগত প্ৰকাশ কৰিছিল। থিয় আঙুলি, এনেকৈ পথালিকে আঙুলি, এইবিলাকৰ দ্বাৰা হয়তো নিৰ্ণয় কৰিছিল। তাৰপিছত লাহে লাহে সংখ্যাৰ অনুৰূপে শব্দৰ সৃষ্টি হ'ল। যেনে আমাৰ বৈদিক যুগত একা শব্দটো 1 বুজাবলৈ, 10 বুজাবলৈ দহা, 100 বুজাবলৈ শতম, 1000 বুজাবলৈ সহস্ৰং, 10,000 বুজাবলৈ অযুতং আদি সংখ্যাৰ নাম নাইবা আদি সংখ্যাৰ নাম ব্যৱহাৰ কৰিছিল। পুৰণি সংখ্যাৰ নাম নোহোৱাকৈ কেনেকৈ সংখ্যাৰ ধাৰণা আগবঢ়াইছিল? ইয়াত এটা প্ৰশ্ন হয়। এইটো পুৰণি কালত সংখ্যাৰ নাম নোহোৱাকৈ কেনেকৈ সংখ্যাৰ ধাৰণা আগবঢ়াইছিল? আনচাৰটো হ'ল থিয় আঁচ, থিয় আঙুলি, ৰছীৰ গাঁঠি, শিলগুটি, দাগ আদিৰে বস্তুৰ পৰিমাণৰ ধাৰণা কৰিছিল। তাৰপিছত আন এটা প্ৰশ্ন হ'ল বৈদিক যুগত সংখ্যাৰ অনুৰূপে ব্যৱহাৰ হোৱা শব্দবোৰ লিখা। বৈদিক যুগত 1ৰ বাবে একা, 10ৰ বাবে দহা, 100ৰ বাবে শতম, 1000ৰ বাবে সহস্ৰং, 10,000ৰ বাবে অযুতং আদি শব্দ ব্যৱহাৰ কৰা হৈছিল। তাৰপিছত আছে কি, আমি আলোচনা আগবঢ়াই লৈ গৈ থাকোঁ। পুৰণি অসমত 1 বুজাবলৈ চন্দ্ৰ, শশী, 2 বুজাবলৈ নেত্ৰ, ভোজ, পাখা, 3 বুজাবলৈ ৰাম, বহ্নি, গুণ, 4 বুজাবলৈ বেদ, যুগ আদি শব্দ ব্যৱহাৰ কৰা হৈছিল। এতিয়া ইয়াতো আন এটা প্ৰশ্ন হয়, পুৰণি অসমত শব্দৰ অনুৰূপে ব্যৱহাৰ হোৱা শব্দ সংখ্যাংক লিখা। এই প্ৰশ্নটোৰ আনচাৰ আমি এনেদৰে আগবঢ়ালেই হ'ল। পুৰণি অসমত 1 বুজাবলৈ চন্দ্ৰ, শশী, 2 বুজাবলৈ নেত্ৰ, ভোজ, পাখা, 3 বুজাবলৈ ৰাম, বহ্নি, গুণ, 4 বুজাবলৈ বেদ, যুগ আদি শব্দ ব্যৱহাৰ কৰা হৈছিল। আৰু এইবোৰক শব্দ সংখ্যাংক বোলে। আৰু এইবোৰকে কি বুলি কয়? শব্দ সংখ্যাংক বুলি কোৱা হয়। এতিয়া ইয়াত এটা প্ৰশ্ন হয়, শব্দ সংখ্যাংক কাক বোলে? ইয়াৰ আনচাৰটো বস্তুৰ পৰিমাণ বুজাবলৈ শব্দ ব্যৱহাৰ কৰা পদ্ধতিটোক শব্দ সংখ্যাংক বোলা হয়। এতিয়া তাৰপিছত হৈছে শব্দ সংখ্যাংকৰ উদাহৰণ দিয়া।
এতিয়া শব্দ সংখ্যাংকৰ উদাহৰণ দিয়া আমি গণনা কৰা 1 2 3 4 আদি শব্দ সংখ্যাংক আমি যে এতিয়া গণনা কৰোঁ 1 বা 1 2 বা 2 3 বা 3 এইবিলাক হৈছে শব্দ একোটা শব্দ সংখ্যাংক যিয়ে নহওক বিভিন্ন সময়ত বিভিন্ন ঠাইত মানুহে প্ৰয়োজনৰ বাবে এনে শব্দ সংখ্যাংক বা কথিত নামৰ উপৰি কেতবোৰ প্ৰতীক চিহ্ন আদিৰে নাইবা দেহ বা আঙুলি আদিৰ অংগী ভংগীৰ সহায়ত প্ৰতীকেৰে বিশেষ সংখ্যা কিছুমান বুজাইছিল আনকি মধ্যযুগীয় ইউৰোপীয়ানসকলে ওপৰত বনোৱা সংখ্যাবোৰ 10,000 মানলৈকে মাত্ৰ 2 হাতৰ আঙুলিৰে বুজাব পাৰিছিল এতিয়া ইয়াত এটা প্ৰশ্ন হয় মধ্যযুগীয় ইউৰোপীয়ানসকলে কেনেকৈ 10,000 লৈকে সংখ্যা বৰ্ণনা কৰিছিল এই প্ৰশ্নটোৰ আনসাৰটো হ'ল 2 হাতৰ আঙুলিৰ সহায়ত মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি এটা লাইক আৰু এটা কমেণ্ট নিশ্চয় কৰিবা লগতে বন্ধুসকলৰ লগত ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা এতিয়া আমি পুৰণি সন্মূল্যন বা গ্ৰুপিং পদ্ধতি এইখিনি তোমালোকে পঢ়ি লোৱা হিটো পিঠিটো আছে মানে পুৰণি ইজিপ্তৰ বাসিন্দাসকলে প্ৰতীকবোৰক লগ লগাই ডাঙৰ সংখ্যা প্ৰকাশ কৰিছিল তেওঁলোকৰ এই পদ্ধতিটো প্ৰায় 10 ভূমিৰ আৰ্হিত আছিল আৰু এই পদ্ধতিটো চোৱা কি চিহ্ন ব্যৱহাৰ কৰিছিল এই চিহ্নবিলাক ব্যৱহাৰ কৰিছিল একৰ বাবে এডাল দহৰ বাবে এইটো ইণ্টাৰসেকশন আমি এতিয়া ব্যৱহাৰ কৰোঁ এইটো এহৰ বাবে এডাল ৰছীৰ পাক এইটো 1000ৰ বাবে দুডাল অৰ্ধবৃত্ত এটাৰ পৰা আনটোলৈ কাৰচিন 10,000ৰ বাবে থিয় আঙুলি 1 লাখৰ বাবে এডাল মাছ 10 লাখৰ বাবে এটা দৈত্য ব্যৱহাৰ কৰিছিল তাৰপিছত এইবোৰ সন্মিলন পদ্ধতিৰ সংখ্যাটো তলত প্ৰকাশ কৰিলে এনেদৰে হ'ব 12,322ক তেওঁলোকে এইদৰে প্ৰকাশ কৰিছে এতিয়া ইয়াত এটা প্ৰশ্ন হয় প্ৰশ্নটো হ'ল পুৰণি সন্মিলন পদ্ধতিৰ বিষয়ে উদাহৰণসহ বৰ্ণনা কৰা ইয়াৰ আনসাৰটো হ'ল খ্ৰীষ্টপূৰ্ব 3400 চন প্ৰায় চনত পুৰণি ইজিপ্তৰ অধিবাসীসকলে প্ৰতীকবোৰক এক বিশেষ ধৰণে লগ লগাই বিভিন্ন সংখ্যা প্ৰকাশ কৰিছিল এই পদ্ধতিটো প্ৰায় 10 ভূমিৰ সদৃশ একৰ বাবে এডাল আঁচ 10ৰ বাবে উলোটা ইউ 10 স্কোৱাৰৰ বাবে এডাল ৰছীৰ পাক 10 কিউবৰ বাবে দুটা অৰ্ধবৃত্ত এটাৰ পৰা আনটোলৈ কাৰচিন দিয়া আৰু 10,000ৰ বাবে এডাল থিয় আঙুলি 1 লাখৰ বাবে এডাল আৰি মাছ আৰু 10 লাখৰ বাবে এটা দৈত্য আদি প্ৰতীক ব্যৱহাৰ কৰি সংখ্যাবোৰ প্ৰদৰ্শন কৰিছিল তেতিয়া তেওঁলোকে 12,322 সংখ্যাটো তলত দিয়া ধৰণে প্ৰকাশ কৰিছিল এই পদ্ধতিটোকে পুৰণি সন্মিলন পদ্ধতি বুলি কোৱা হয় এই প্ৰশ্নটোৰ আনসাৰ আমি এনেদৰে আগবঢ়ালেই হৈ গ'ল এতিয়া তাৰ পিছত আমাৰ আন এটা পদ্ধতি আছে আমাৰ সন্মুখত বেবিলন দেশত এই পদ্ধতিটো প্ৰচলিত হৈছিল পুৰণি বেবিলন দেশত এইটো 1 আৰু 10 বুজাৰ ত্ৰিকোণীৰ দৰে প্ৰতীক ব্যৱহাৰ কৰি বিয়োগৰ বাবে এইটো ব্যৱহাৰ কৰিছিল তেওঁলোকে 60 লৈকে সংখ্যা গণনা কৰিব পাৰিছিল 60 পদ্ধতি স্থানমান ব্যৱহাৰ এই পদ্ধতি সিমান নিখুঁত নাছিল তাৰোপৰি তেতিয়ালৈকে শূন্যৰ আৱিষ্কাৰ নোহোৱাৰ বাবে সংখ্যাবোৰ দ্ব্যৰ্থবোধক আছিল এতিয়া ইয়াত আন এটা প্ৰশ্ন হ'ল পুৰণি বেবিলনৰ সংখ্যাংকন পদ্ধতিৰ বিষয়ে চমুকৈ লিখা এই প্ৰশ্নটোৰ আনসাৰ আমি এনেদৰে আগবঢ়ালেই হ'ল পুৰণি বেবিলন দেশত 2000 খ্ৰীষ্টপূৰ্বৰ পৰা 200 খ্ৰীষ্টপূৰ্বলৈ 1 বুজাবলৈ এই ত্ৰিকোণীৰ দৰে এইটো প্ৰতীক 10 বুজাবলৈ এই প্ৰতীকটো ব্যৱহাৰ কৰি 60 পদ্ধতিৰ স্থানমান ব্যৱহাৰ কৰিছিল ইয়াৰ লগতে এই আৰ্হিৰ তেওঁলোকে এটা বিয়োগ প্ৰতীকো কি কৰিছিল ব্যৱহাৰ কৰিছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু বেল নটিফিকেশ্যনটো টিপি দিয়া যাতে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন লগে লগে পাই যোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আগৰ দিনৰ মায়নসকলে বিশক ভেটি হিচাপে সংখ্যাংক লিখিছিল যদিও ইয়াক সদায় ব্যৱহাৰ কৰা নাছিল তৃতীয় স্থানৰ পৰা ওপৰলৈকে স্থানমান 18x20 18x20 স্কোৱাৰ 18x20 কিউব ইত্যাদি এই পদ্ধতিও নিখুঁত নাছিল একৰ বাবে এটা বিন্দু 5ৰ বাবে ডেছ ব্যৱহাৰ কৰি 20 লৈকে সংখ্যাবোৰ এইদৰে বুজাইছিল তালিকাত চাই কোনটো সংখ্যা কিমানকৈ বুজাইছিল বৰ্তমান যুগত সংখ্যা লিখাৰ উৎকৃষ্ট পদ্ধতি আমি এইখিনি আলোচনা পিছত কৰিম এতিয়া এইখিনিলৈকে এইখিনি আলোচনাৰ ওপৰত ভিত্তি কৰি এটা প্ৰশ্ন হয়
প্ৰশ্নটো হ'ল মায়নসকলে আগৰ দিনত ব্যৱহাৰ কৰা সংখ্যাংকন পদ্ধতিৰ বিষয়ে বুজাই লিখা আগৰ দিন ইয়াৰ আনসাৰটো হ'ল আগৰ দিনৰ মায়নসকলে বিশক বৃষ্টি হিচাপে লৈ একৰ বাবে এটা বিন্দু দুইৰ বাবে দুটা বিন্দু তিনিৰ বাবে তিনিটা বিন্দু চাৰিৰ বাবে চাৰিটা বিন্দু পাঁচৰ বাবে এডাল আঁচ দহৰ বাবে দুডাল ডেছ শূন্যৰ বাবে এটা ঘূৰণীয়া মানে বৃত্তাকাৰ প্ৰতীক আদি প্ৰতীক ব্যৱহাৰ কৰি সংখ্যা লিখিছিল তেওঁলোকে ব্যৱহাৰ কৰা অংকবোৰৰ স্থানমান তৃতীয় স্থানৰ পৰা ওপৰলৈ তেওঁলোকে সংখ্যাবোৰ এনেকৈ ওপৰলৈ সজাই গৈছিল অংকবোৰৰ স্থানমান তৃতীয় স্থানৰ পৰা ওপৰলৈ 18 × 20, 18 × 20 স্কোয়াৰ 18 × 10 কিউব এই আদি পদ্ধতিৰে তেওঁলোকে সংখ্যাবিলাক প্ৰদৰ্শন কৰিছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকৰ সন্মুখত বেলেগ বেলেগ পদ্ধতিৰ 4টাকৈ প্লেলিষ্ট আহি আছে তোমালোকে চাই থকা ভিডিঅ'ৰ ওপৰলে তিনিডাল ডট চিহ্নৰ নিচিনা আহে তাতো ক্লিক কৰিলে বেলেগ 5টা বেলেগ বেলেগ বিষয়ৰ প্লেলিষ্ট লিংক পাবা তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাবা তাত ভিডিঅ'বোৰ একাধিক্ৰমে সজ্জিত হৈ আছে